হেল্ল' এভৰিৱান, আজি মাজুলী যাব ওলাই আহিলোঁ। আজি ফাৰ্ষ্ট টাইম মাজুলী যাম আৰু ফাৰ্ষ্ট টাইম নাৱত উঠিম। মোৰ কিন্তু বহুত ভয় লাগিছে দেই। ফাইনেলি নাৱত উঠিলোঁ। এতিয়া মই একদম সৰু ঘৰ এটা থাকে, মানে কিছুমান মানুহ বহিবৰ কাৰণে এটা সৰু ছাইডত ঘৰ থাকে, তাতে আহি পিনি সোমাই দিলোঁ আৰু মোৰ বাহিৰলৈ দিব সাহস নাই, ভয় লাগে। এয়া চাওকচোন, নদী পাৰ হওঁতে এয়া বাহিৰৰ দৃশ্য। নদী পাৰ হোৱাৰ সময়ত মানে নাৱত উঠি যাওঁতে এয়া, কিন্তু ভিডিঅ' মই কৰা নাই দেই, মানুহজনেহে কৈছে। ইয়াত মই মোকো দেখাই আছে, মই পিছতে গম পাইছোঁ যে মোকো উঠাই আছে বুলি। মই কৈছিলোঁ ভিডিঅ' এটা কৰি থবা আৰু। এয়া চাওকচোন, সঁচাই পৰিৱেশটো ধুনীয়া লাগে কিন্তু দেই, কিন্তু মোৰহে সাহস নাই বাহিৰত ওলাই যাবলৈ। দলং বনাই আছে বাৰু মাজুলীলৈ যাবলৈ।